গুড মৰ্ণিং ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকক আজি পাঠ নং 1 সংখ্যা আৰু প্ৰক্ৰিয়া তাৰ বিষয়ে আমি অকণমান আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া তোমালোকক মই সংখ্যা আৰু প্ৰক্ৰিয়া পাঠটোৰ বিষয়ে স্কুলত মই তোমালোকক অলপমান পঢ়াইছিলোঁ। তাত কিছুমান তোমালোকক মই কৰিব দিছিলোঁ, সেইখিনি ঘৰত কৰি থাকিবা। আৰু আজি আমি পঢ়িম তাৰে 11 নম্বৰ পৃষ্ঠা। 11 নম্বৰ পৃষ্ঠাটো উলিয়াই ল'বা সকলোৱে। 11 নম্বৰ পৃষ্ঠাত কি আছে চোৱা, এককৰ গোট, হাজাৰৰ গোট, লাখৰ গোট, কোটিৰ গোট বুলি এখন তালিকা আছে। এই তালিকাখনৰ নাম হ'ল স্থানীয় মানৰ তালিকা। এই স্থানীয় মানৰ তালিকাখন আমি কিয় ব্যৱহাৰ কৰোঁ, যে এটা অংক যদি এটা ডাঙৰ অংক যদি আমাৰ সন্মুখত দিয়া হয়, আমি সেই সংখ্যাটোৰ অংকবিলাকক ভাগ ভাগ কৰি আমি পঢ়িম। যেনেকৈ ধৰি লোৱা আমি 102 বুলি ক'লে 102 বুলি গম পাওঁ। তেনেকৈ ধৰি লোৱা সেই ডাঙৰ যদি বহুত দি দিয়ে আমি কেনেকৈ পঢ়িম। এতিয়া চাবা, ইয়াতে তোমালোকৰ এককৰ গোট, হাজাৰৰ গোট আৰু লাখৰ গোট, কোটিৰ গোট হিচাপে ভাগ কৰি দিছে। সেই সংখ্যাখিনিক আমি তেনেধৰণে ভাগ কৰি ল'ম অংককেইটাক। এতিয়া এককৰ গোটত 3টা ভাগ কৰা হৈছে। এককৰ গোটত একক, দশক আৰু শতক। হাজাৰৰ গোটক 2টা ভাগত ভাগ কৰিছে, 1000, 10,000 বা 10,000 আন এটা নাম হ'ল 1 অযুত। লাখৰ হৈছে 1 লাখ, 10 লাখটোক আমি 1 নিযুত বুলি ক'ব পাৰোঁ। আৰু কোটিৰ 2টা, 1 কোটি আৰু 10 কোটি। এতিয়া চাবা, প্ৰত্যেকটো ঘৰৰ তলত এটা এটা অংক দিছে। এককৰ ঘৰত দিছে 3, তাৰপৰা দশকৰ ঘৰত 7, 4, শতকৰ ঘৰত তেনেধৰণে দি গৈছে। মানে সম্পূৰ্ণ সংখ্যাটোক 4, কোটিৰ ঘৰৰ পৰা যদি পঢ়া 4, 1, 6, 5, 8, 9, 4, 7, 3, এই গোটেই অংকটো আমি যদি একেলগে পঢ়োঁ, কেনেকৈ পঢ়িম? তাক পঢ়িবৰ কাৰণে আমি এই ভাগকেইটাৰ সহায় ল'ম, গোটকেইটাৰ সহায় ল'ম। এককৰ গোটৰ সহায় ল'ম, হাজাৰৰ গোটৰ সহায় ল'ম, লাখৰ গোট আৰু কোটিৰ গোটৰ সহায় ল'ম। আৰু সেই গোটকেইটা গোট অনুযায়ী তলত কিছুমান এককৰ লিখি দিছে, যে এককৰ গোটত আমি কেনেধৰণে পঢ়োঁ। স্থানীয় মানটো আমি জানো যে এককৰ গোটত 3টা আছে। সেই 3টা হ'ল 4, 7, 3, তাক আমি 473 বুলি পঢ়িম। আৰু হাজাৰৰ গোটত আছে কি 8, 9 মানে 89 আৰু 89,000 বুলি পঢ়িম। আৰু লাখৰ গোটত 2টা আছে, 6, 5 মানে 65, আমি তাক 65 লাখ বুলি পঢ়িম। আৰু কোটিৰ ঘৰত 2টা আছে, 4, 1 মানে 4, 1 কি হ'ল 41 কোটি বুলি পঢ়িম। এতিয়া গোটেইটোক একেলগে আমি পঢ়িম কি বুলি, 41 কোটি 65 লাখ 89,473। এইটো ইয়াত লিখা আছে, দেখিছা? তাৰপৰা ঠিক তেনেধৰণে আমি ডাঙৰ সংখ্যা পালে আমি পঢ়ি যাব লাগিব। এতিয়া কিন্তু এটা কথা মনত ৰাখিবা, যে এককৰ ঘৰত যিহেতু 3টা সংখ্যাৰ পিছত এটা গোট হয়, তাৰপিছত হাজাৰ ঘৰত 2টাত হয়, লাখৰ ঘৰত 2টা হয়। সেই হিচাপে আমি সংখ্যাবিলাকক যদি আমি এটা ডাঙৰ সংখ্যা পাওঁ, সংখ্যাটো কমা দি পেলাই তেনেকৈ পৃথক কৰি ল'ম। মই তোমালোকক তলত উদাহৰণ দি দিছোঁ। চোৱা, প্ৰথমতে আমি লিখিলোঁ 3, 7, 5, 9, 6, 3, 1, 0, 9। ইয়াক সোঁফালৰ পৰা 3 ঘৰৰ পিছত এটা কমা দিছোঁ, তাৰপিছত 2 ঘৰ, তাৰপৰা 2 ঘৰ, তেনেকৈ গৈ থাকিব। তেনেকৈ গৈ থকা মানে কি হ'ব, আমি সেই ভাগ হিচাপে গোট হিচাপে ভাগ কৰি ল'লোঁ। 3 ঘৰ, 2 ঘৰ, 2 ঘৰ এনেকৈ ভাগ কৰি ল'লোঁ। এতিয়া সেই হিচাপে আমি পঢ়িম। প্ৰথমটো যিহেতু 37 আছে, সি কোটিৰ ঘৰত আছে, সি 37 কোটি। তাৰপিছত আছে লাখৰ ঘৰত 5, 9, 59, 59 লাখ। হাজাৰ ঘৰত আছে 6, 3, 63 হাজাৰ আছে। আৰু 109, তাক আমি একেলগে পঢ়িম 37 কোটি 59 লাখ 63 হাজাৰ 109। ঠিক এনেধৰণে আমি পঢ়িম। আৰু বাকী তোমালোকক 2, 3, 4 মই তোমাক কেইটামান কৰি দিছোঁ। তাত কি হ'ব চোৱা, মই কমা দি ধুনীয়াকৈ পৃথকে দেখুৱাই দিছোঁ। 54 কোটি 16 লাখ 12,373, 50 লাখ 11,241। আৰু তাৰ 4 নম্বৰটো হ'ল কি হয়, এইটো 1 কোটি 61 লাখ 16,435। তাৰপিছত তোমালোকক মই কেইটামান দিছোঁ, 4, 5, 6, 7, 8 এইকেইটা তোমালোকে অকণমান ভিডিঅ'টো ৰখাই লৈ পেলাই লিখি ল'বা। লিখি পেলাই তোমালোকে ঠিক এনেধৰণে মই যেনেকৈ কৰি দিছোঁ, এনেকৈ ডাঙৰকৈ লিখি পেলাই তোমালোকৰ বহীত থৈ দিবা। স্কুল খুলিলে মই তোমালোকৰ সেয়া চেক কৰিম। ঠিক আছে, থেংক ইউ।